দিয়া হৈছে জিএছপিৰ পৰা, কিন্তু জিএছপিৰ পৰা 3জন আমি দেখিবলৈ পাইছোঁ। আমি আজি নমিনেশ্যন দিয়াৰ কাৰণে আহিছোঁ, নমিনেশ্যন একচেপ্ট হ'ল, কিন্তু আমি 3জন এই কাৰণেই দিছোঁ যেন আমাৰ নৱহৰিণাৰ তেখেতৰ এটা কিছুমান অলপ প্ৰগ্ৰাম এটা চলি আছে, সেই প্ৰগ্ৰামত যদি তেখেতৰ কিবা কাৰণত যদি অসুবিধা হয় তেতিয়াহ'লে নেক্সট বাৰ আমি এজন দুজনকৈ আমি আছোঁ, তাৰ ভিতৰত কেণ্ডিডেট হ'ব, এটা চিন্তা কৰিব লগা নাই। আৰু গতিকে মোৰ তেনেকুৱা পৰ্যায় অহা নাছিল ইলেকশ্যন খেলিম বুলি, কিন্তু মনৰ দুখ, ৰাইজৰ বহুতখিনি আকাংক্ষা মানে বহুত BTCৰ ৰাইজখনে বিচাৰিছে, সেইকাৰণে কি আপুনি খেলিব লাগিব, খেলি ল'ব, সেইকাৰণে মই জবৰদস্তি কৰাৰ কাৰণে দেখিব বাধ্য হৈছোঁ। কাৰণ ইতিমধ্যে আমাৰ BTRৰ লগতে EMটো ড্ৰপ কৰাৰ লগে লগে মোৰো এটা দুখ প্ৰকাশ আহিল, কি কাৰণে কৰিলে কি কাৰণে নকৰিলে, নিজেও লাজ পাইছোঁ। কাৰণ কোনোবা মানুহে দুখী হ'লে বা কিবা এটা কৰিলে একো ক'ব লগা নাই, আৰু যেনিবা যদি পাৰ্টীৰ পৰা হেঁচা দিয়ে বা সেইটো ক'ব লগা মোৰো নাই, তেওঁলোকে মোক হেঁচা দি ভাল পাইছে, মই ভাল পাইছোঁ, তেওঁলোকক ধন্যবাদ জনাইছোঁ, তেনেকুৱা কৰক আৰু ভৱিষ্যতে কৰি থাকক, সেইটো মই কামনা কৰিছোঁ। কাৰণ যিকোনো ব্যক্তি এজনে যদি সঠিক ৰূপে কাম কৰিব বিচাৰে, কাম কৰিব নাপালে নিজৰ দুখ লাগে। কাৰণ মই কোনো জনজাতিক বা কোনো মানুহকে বা কোনো গোটেই বেয়া চকুৰে চোৱা নাই, সকলো সমন্বয়ে কাম কৰিছিল, সমন্বয়ে কাম কৰি আহি যিমানখিনি ৰাইজৰ সকাহ পাইছিল, এই সকাহ পাই ৰাইজখিনি বহুতখিনি ডিপ্ৰাইড হ'ব, এই 1 বছৰ কালটো ডিপ্ৰাইড হ'ব, কাৰণ সময়মতে বস্তু পোৱা নাযায়। তাৰ লগতে মই সেইখিনিও কৈছোঁ যে আজি মই নমিনেশ্যন দিব অহাৰ কাৰণে সমূহ ৰাইজ আগ্ৰহ হৈছে, যেন তেওঁলোকে কৈছে যিকোনো হীৰাহৰণ যদি কেঞ্চেল হৈ যায় বা নৱহৰণে কেঞ্চেল হৈ যায় তেতিয়াহ'লে আপুনি খেলিব লাগিব, তেওঁলোকে সকলো ৰাইজে আহ্বান জনাইছে। ঘৰে ঘৰে গৈছে, যোৱাকালিও 300-400 মানুহ, আজিও পৰহিও গৈছে 500জন মানুহ, সেই কিন্তু দিন ৰাতি ঘৰত ভৰ্তি হৈ আছে, তেওঁলোকৰ হেঁচাত মই কাম কৰিব লগা হ'ল। আজি নমিনেশ্যন দিছোঁ সঁচা, কিন্তু যদি আমাৰ কিবা কাৰণত যদি আমাৰ নমিনেশ্যন যদি আমাৰ নৱহৰণে হৈ যায় তেতিয়াহ'লে আমি নিশ্চিতভাৱে উইথড্ৰ কৰি ল'ম। জিএছপিৰ পৰা আকৌ MP হৈ যাব, কিন্তু বৰ্তমান এতিয়া কাৰবাই কৰিব, তেওঁলোকৰ এতিয়া স্কুটিনি আছে, স্কুটিনি কি হয় কি নহয়, যুদ্ধ আছে, এই যুদ্ধখনত জয় হ'ব পাৰিলে নিশ্চয় তেওঁ খেলিব, আৰু যদি যুদ্ধত হাৰিলে তেতিয়াহ'লে নেক্সট পৰ্যায়ত যায় দুজন আমি নিৰ্দলীয় প্ৰাৰ্থী আছোঁ, নিৰ্দলীয় প্ৰাৰ্থীৰ পৰা তেওঁ আমাৰ জিএছপিৰ পৰা টিকেট আমাক দি দিব। টৰ্চলাইটত আকৌ আহিব, আকৌ টৰ্চলাইটকে আহিব, টৰ্চলাইট জিলিকিব, একদম গেৰেণ্টি, কোনো বৈধে বাধা নাই। মই 100% জানো, কমপ্লিট মানুহৰ অন্তৰত জুই লাগি আছে। যিদিনাখনৰ পৰা মোৰ EM ষ্টপ কৰি দিছে সেইদিনাৰ পৰা কোকৰাঝাৰত বাকী এনেকুৱা হৈ গৈছে যে জুই আংঠা বটল এনেকুৱা হৈ গৈছে, কাক কামোৰ এনেকুৱা হৈ আছে। গতিকে সেইটোৰ কাৰণে আমি জানো যে এই BTR অঞ্চলৰ সকলো ৰাইজে, অনাবৰৰ ৰাইজ, লগতে GSP ৰাইজ আৰু লগতে আমাৰ অন্যান্য জনগোষ্ঠীও আমাক ছাপোৰ্ট কৰিছে, বহুত ছাপোৰ্ট কৰিছে। মই ক'ব গ'লে মোৰ এৰিয়াটোত গোটেই মোকে ছাপোৰ্ট কৰি আছে, ঠিক তেনেকুৱা সকলোৱে আগবাঢ়ি আছে। গতিকে আমি সেইখিনি বিচাৰিছোঁ যে আকৌ টৰ্চলাইটটো জ্বলক, কাৰণ কোনো টৰ্চলাইটটো জ্বলাই কোনো বিৰোধী হোৱা নাই, কোনো পৰ্যায়ে কাকো গালি গালাজ কৰা নাই, কোনো অসুবিধা কৰা নাই, কোনো মানুহক বেয়া কথা কোৱা নাই, সমন্বয়ে চলি আছে, সমন্বয়ে যাই আছে, সমন্বয়ে ৰখি আছে। তাৰ কাৰণে ৰাইজকো আহ্বান জনাইছোঁ, সকলোৱে যে আমাৰ প্ৰতি আগ্ৰহিত হওক, আগ্ৰহিত যে আমাৰ তেজৰ পুলি জ্বলোৱাৰ কাৰণে যে সহায় কৰে। আপোনাৰ কি খাব দাদাহঁতে EM মানে এনেকুৱা হ'ব পাৰে, গতিকে যিকোনো প্ৰকাৰে তেওঁলোকে কাটাটো কি কৰিলে খাটি মই নিজে গম নাপাওঁ যে মই কি ক'ম। আৰু এতিয়ালৈকে কিন্তু মই চৰকাৰী হিচাপে কোনো কাগজ পত্ৰ পোৱা নাই, EM যে কাটিছে সেইটো মই কাগজ পত্ৰ পোৱা নাই। নটিফিকেশ্যন দিয়ে মইতো পোৱা নাই নহয়, মই ঘৰত দিয়া নাই, মোৰ স্কোৱাড ক্লজ হোৱা নাই, গাড়ী ক্লজ হোৱা নাই, মই একো পোৱা নাই। GSP গঠবন্ধন নাই নেকি? এলায়েন্সত শুনক, আমি যেতিয়ালৈকে চৰকাৰ গঠন হৈছিল সেই সময়ত আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কৈছিল কি আমি যিকোনো প্ৰকাৰে আমাৰ BTR পৰিৱৰ্তন কৰিব লাগে। সেই সময়ত তেখেতে আমাক প্ৰমোদ বৰক চিফ বনোৱাৰ কাৰণে মোক তেওঁলোকে লৈ আহিছিল, আৰু লৈ আহি পেলাই আমি তেখেতক ছাপোৰ্ট দি পেলাই তেখেতক আমি চিফ বনাই দিছিলোঁ। চিফ বনাই দিয়াৰ পাছত আৰু এতিয়া আমি বৰ্তমান 2 বছৰ কাৰ্যকাল 3 বছৰ গ'ল, কিন্তু এতিয়া লগা যি সময়ত লাগিছিলে মোক তেওঁলোকে ইস্তেমাল কৰিলে, এতিয়া মোক নালাগে পেলাই দিলে, আৰু সেইটোৱেতো ক'ব লগা, কি ক'ব লগা আছে। ইস্তেমাল কৰিছে 100% ইস্তেমাল কৰিছে, মোৰ দুখ লাগিছে। আৰু মই দুখী নহয়, মই এজন সৈনিক হওঁ, মই চিধা ৰাস্তাতে চলোঁ, চিধাতে চাওঁ, মিছা কথা ক'ব লগা কাকো নাই, যি কম খোলা কম, নকলে একোৱে নকওঁ। চৰকাৰী ষড়যন্ত্ৰ পলিচি নেকি? এইটো চৰকাৰী পলিচি, সেইটো চৰকাৰৰে পলিচি, আৰু কি ক'ব, সেইটো ক'ব নোৱাৰে, এইটো দুটা পাৰ্টিৰ আছে। আপোনাক হেঁচা দিয়া হৈছিল নেকি যে এতিয়া হেঁচা দিয়াটো হৈছে 100% হৈছে, 2এটা পাৰ্টিৰ পৰা হেঁচা দিয়া হৈছিল। মোক 3 দিন সময় দিছিলে, আপোনালোকে মগজুৰি কৰক, কিন্তু মই কাৰো কথা নুশুনিলোঁ, কাৰণ নিজৰ দল এটা আছে যেতিয়া ভাইচ প্ৰেচিডেণ্ট হৈছে, মই বিক্ৰী হ'ব নোৱাৰোঁ, কাৰণ জনসাধাৰণক বিক্ৰী কৰা মোৰ কৰ্তব্য নহয়, দৰকাৰ হ'লে মই সন্যাস ল'ম, কিন্তু বেলেগত মই কিয় যাম। मोनसे गोजोनथाव खौरां, नोंथाङा नोंथांनि न'खौ समायना रमायना जोंख्लाब माख्लाब खालामनो गोसो दं नामा? थारैनो नोंथाङा नोंथांनि न'खौ समायना रमायना साजायनो गोसो दंब्ला नोंथांमोननि थाखाय बिजनेस बेन्स प्रडाक्ट्स कम्पानिया गोजोनथाव खौरां लानानै फैदों। गोदान बोसोर रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै बेन्स प्रडाक्ट्स कम्पानिया नोंथांमोननि थाखाय अफार होनाय जादों।
चिरां जिल्ला बेंटल गेट 27 राजा लामानि एबा सिबिथाय लामानि साखाथियाव नोंथांनि न'खौ समायना रमायना खालामनो गोसो जानाय रायजो राजाफोरनि थाखाय बिजनेस बेन्स प्रडाक्ट्सआ लानानै फैदों गोजोनथाव खौरां। पलिग्रेनाइट, WPC एबा PVC, वुडेन फ्लोरिं, वालपेपर, स्टील रूफिं, सफिट सेलिं बायदि गाबनि न' साजायग्रा खम बेसेनावनो नोंथांमोना बायनानै लांफैनो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8474015053 जानबुं नम्बरनि गेजेरजों नोंथाङा फन खालामनानै मिथिनो हागोन।